গাইস আশা কৰো সকলোৱে ভালে আছে আৰু মইও ভালে আছো মোৰ অন্যতা ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু আজি ভিডিওটো মোৰ বাবে একদম বিশেষ হ'ব গৈ আছে মোৰ বাবে নহয় আপোনালোকৰ বাবেও বিশেষ হ'ব ভিডিওটো এন্ডলৈ চালেহে গম পাব আৰু এয়া ধুনিয়াকে উলাই কৰি এয়া পানী বটল বান্ধি কৰি ক'ত যাব ওলাইছো জানে কাৰণ আমি গুটেখিনি গৈ আছো এঠাইলৈ আৰু আপোনালোকে ভিউটো চালে গম পাবই চাগে এয়া আমি একদম ধুনিয়া নদী পৰিবেশ চাই গৈ আছো আৰু এতিয়া পাইছোহি ঔজাই সাউন্ড বিল বহুত বছৰ মূৰত অসমত এনেকে ঘুৰা ফুৰা ট্ৰেভেল কৰিছো আৰু এটা কথা হল নহয় মই মানে ভিডিওটো লং ভ্লগ বনাম বুলি ভাবা নাছিলো মিনি ভ্লগৰ কাৰণে ক্লিপছ লৈ আছিলো ভাবিলো আহিছো যেতিয়া ইমান ধুনিয়াকে আৰু স্মৃতি হিচাপে কিবা এটা ৰাখি থও আৰু লং ভ্লগ এটা বনাও আৰু আপোনালোকৰ লগতো শেয়াৰ কৰো বলক অৰেঞ্জ কালাৰ গেটখন দেখুৱাইছিলো যে হে তাৰ ভিতৰে জুনবেলি মেলা হয় আমাৰ মৰিগাঁৱত প্ৰতি বছৰে মানে বেলেগ বেলেগ জেগাৰ পৰা আহে আৰু ক'ত ক'ত হয় জুনবেলি মেলা মই ভালকে ইমান নাজানো আৰু সঁচা ক'ব গ'লে আজিলৈকে মানে জুনবেলি মেলা গৈও পোৱা নাই আৰু দেখিও পোৱা নাই নামটোহে শুনিছো কাৰণ ইমান বনে বহুত মানে ঠেলা হেঁচা হয় যে আজিলৈকে লৈয়ে নগলে আৰু এইফালে এতিয়া আমি আহি পাই গলোহি সোণাপুৰ আৰু মই মানে আচৰিত দৃশ্য এটা দেখিলো এইটো মই প্ৰথমতে ডাৱৰ বুলি ভাবিছিলো কিন্তু পাছতে মানে ভিডিওটো কৰি থাকোতে জুম কৰি চাইছো মই দেখিছো আচৰিত পালো এইটো জুবিনদাৰ মানে এনেকুৱা মানে ডাৱৰেদি মানে দৃশ্য এটা আঁকা হৈ আছে মই মানে প্ৰথমবাৰ জীৱনত এনেকে দেখিছো আৰু মই ভিডিও এটা নকৰাকৈ কেনেকৈ থাকো বাৰু কওকচোন সোণাপুৰ পাইছিলোহে একেবাৰে জুবিনদাৰ ক্ষেত্ৰলৈকে তেওঁৰ আকাশত ডাৱৰেদি বনোৱা অদ্ভুত দৃশ্যটো দেখিলো কাষতে আইতা আৰু মাজুমাহীকো মাত দি আছিলো কিন্তু সিহঁতে বতাহতে শুনাই নাপালে পিছে আমাৰ জাৰ্নিটো ইমানো বেছি দীঘল নাছিলে সেইকাৰণে ৰাস্তাতে অলপমান চাহ তাহ খাই আহিলো আৰু এয়া আহি পালোহি সোণাপুৰ জুবিনদা ক্ষেত্ৰ আহি পাই জুবিনদা ওচৰতে বহিছো আৰু মই যিমানখিনি পাৰো আপোনালোকক দেখুৱাব চেষ্টা কৰিছো এ টু জেড কিছুমান ৰৈ গৈছে যদিও বেয়া নাপাব কাৰণ সকলো বস্তু ভিডিঅ' যোগেৰে দেখুৱাটো সম্ভৱ নহয় আৰু এইখিনি জেগাডোখৰতে মনটো আৰু বেছি আঘাত লাগি যায় আৰু সেই অভিশাপ্ত দিনটোলৈ মনত পৰে 19 ছেপ্টেম্বৰ দিনা অসমৰ সমগ্ৰ ৰাইজে সেই দিনটো কেনেকে সন্মুখীন হৈছে অকল খালি আমিহে জানো আৰু চকুৰ পলকতে কেনেকে নৰমা পাৰ হৈ গ'ল গমেই নাপালো ইয়াত আহাৰ পৰা জুবিনদাৰ ফটো কেইখন দেখি মোৰ ইমান বেছি কান্দা ওলাইছে আৰু মনটো বহুত বেয়া লাগিছে নহয় ভাষাৰে প্ৰকাশ কৰিব নোৱাৰো আৰু অলপমান সময় জুবিনদাৰ ওচৰতে এনেকে থিয় হৈ থাকিলো কাষত যে মানুহ কেইজনমান দেখিছে সেইয়া জুবিনদাৰ গান কানি কানি গাই আছে আৰু সঁচা ক'ব গ'লে যিমান সময় তেওঁৰ ওচৰত থাকিলো সিমানে মনটো মানে বহুত বেছি বেয়াও লাগিলে আৰু ভালো লাগিলে আটাইতকৈ মানে মনটো মানে বহুত বেছি বেয়া লাগিলে তেওঁ নথকা অনুভৱ হ'ল কিন্তু সেয়া আমাৰ ভুল ধাৰণা তেওঁ মানুহজনহে নাই কিন্তু তেওঁৰ আত্মা সদায় আমাৰ অসমত প্ৰতিটো চুকে কোণে থাকিব আৰু তেওঁ সদায় অমৰ হৈ থাকিব চিৰদিন বাকী সমাধি ক্ষেত্ৰত গোটেইখিনি জেগাতে ঘূৰি ফুৰি চালো কিন্তু আগতে যে মানুহবিলাকে চাকি বন্তি লগাইছিলে সেইখিনি জেগাহে বিচাৰি পোৱা নাছিলো আৰু এয়া যাব ওলোৱা সময়তে এপাকমান চাব আহিলো যিমানখিনি পাৰো আপোনালোকক দেখুৱাব চেষ্টা কৰিছো আৰু আগতে এইখিনি জেগাতে কিমান ফুল হৈ চাকি বন্তি জ্বলি থাকে কিন্তু এতিয়া আগৰ দৰে নাই বহুতখিনিয়ে কমি গ'ল কিন্তু কিছুমানে হয়তো পাহৰিলে চাগে সেইদিনা জুবিনদাৰ লগত কি হৈছিলে আমাক অন্য বেলেগ একো নালাগে তেওঁ ন্যায় লাগে সকলোকে হাত জোৰ কৰি এটাই ৰিকুৱেষ্ট কৰিছো যে আমি সকলোৱে মিলি জুলি আকৌ জুবিনদাৰ ন্যায় পথত যুঁজিব লাগিব আমি গমেই পোৱা নাছিলো এইখিনি জেগাতে বেছি সংখ্যা মানুহে চাকি বন্তি লগাইছে আগতে টিভিত দেখিছিলো কিন্তু তাৰ পিছৰ পৰা মানে বেলেগ জেগাত মানে চাকি বন্তি লগোৱা হলে আৰু সেই কাৰণে আমি মানে মেইন জেগাডোখৰতে চাকি বন্তি লগালো আমি জিৰণি লোৱা জেগাডোখৰতে চাকি বন্তিখিনি লগালো আৰু কিবা যদি ভুল ভ্ৰান্তি হৈছে পাৰিলে ক্ষমা কৰি দিবা আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো তুমি য'তেই আছা সদায় ভালে কুশলে থাকা যোৱা সময়ত মই পঢ়িলো এয়া গামোচাত অনুৰাগীবিলাকে জুবিনদাৰ বাবে বহুতখিনি কথা লিখা আৰু এয়াই চাগে তেওঁৰ বাবে মৰম চেনেহ ভালপোৱা আদৰ সন্মান আমি যিহেতু ঘৰৰ পৰা 2টা বজাত ওলাইছিলো আৰু সোণাপুৰ পাওঁতে 2 ঘণ্টা লাগি গ'ল আৰু এয়া জুবিনদাৰ ক্ষেত্ৰত 1 ঘণ্টা ৰখিলো মোৰ মন একেবাৰে মনা নাছিলে তাৰ পৰা যাব আৰু তথাপিও আহিছো মনটো বেয়া কৰিবলে আৰু আজি ভ্লগটো ইমানখিনিতে সামৰণি মাৰিছো ভাল লাগিলে লাইক আৰু সাবস্ক্ৰাইব কৰিব লগ পাম অন্য এটা ভ্লগত বাই বাই